এই কাহিনীটোৰ লগত সমাজৰ কোনো বাস্তৱিকতাৰ সম্পৰ্ক নাই। আমি ককা আপুনি কিবা কৈ আছিল নহয় আগৰ কাহিনীটোত যে বুটনিটো আমাৰ ডাইনিং ৰুমত আহিছিল বোলে, আকৌ আমাৰ মাক বোলে লুকাই লৈ গৈছিল কঁঠাল গছৰ পিছফালে। সেই তাৰপিছত কি হ'ল ককা কওকচোন। বাবা শুনা, সিদিনাখন কি হ'ল যে মই মানে যেতিয়া বুটনিৰ ওচৰত দেখা পালোঁ ডাইনিং ৰুমত, তেতিয়া ইমান বেছি ভয় খালোঁ যে মই কি ক'ম কি নক'ম হৈ গৈছিলোঁ। তাৰপিছত দেখা পালোঁ ওচৰৰ পকেটত মোৰ মোবাইল আছে। মোবাইল দি কাক ফোন কৰিম কি ফোন কৰিম নাজানো, কিন্তু যেতিয়া ফোন কৰিলোঁ তেতিয়া মানে ফোনটো লাগিল পুলিচ ষ্টেচনত। তাৰপিছত কি হ'ল শুনা আগলৈ কাহিনীটো। হেল্ল' ছাৰ, ফোনটো কাণত লাগিছেনে? তোৰ মূৰত লাগিছে। নহয় ছাৰ, মানে মোৰ মাক মানে এজন বুটনিয়ে কিডনেপ কৰি লৈছে। আপুনি কিবা মন্ত্ৰ চন্ত্ৰ পঢ়ি কিনি তাক খেদাই দিয়ক না। গৰু চুৰ পোৱালি, এতিয়া যদি ফোন নাৰাখ নহয় থানাত সোমাই দিম পোৱালি। ৰাখ। মৰমী ৰং নাম্বাৰ বুলি পুলিচে মোক গালিও দিলে। কিয় পুলিচে এইবোৰ খেদাব নোৱাৰে নেকি? মোক আৰু বেঙেৰা বুলিও ক'লে। অ' মৰমী তুমি নিজে ফোন কৰা, মোৰ ফোনটো কাম নহয় চাগে। মই গম পাইছিলোঁ আগৰ পৰাই তুমি এজন মক্কেল না, সেইকাৰণে ফোন কৰিব লাগে কাকবা, ফোন কৰিবা কাকবা। কালি নাখাই কি খাবা, চুমা খাবা নেকি? মই ফোন কৰি আছোঁ ৰ'বা। হ'ব দে, তহঁতে যাকে ফোন নকৰ কিয় তহঁতৰ মাক মই নেৰো। যদি বচাব বিচাৰোঁ 1 ঘণ্টাৰ ভিতৰত যাকে মাতৰ মাক, কিন্তু 1 ঘণ্টাৰ পিছত মই তাক খাই দিম আৰু তহঁতও খাই দিম। হেল্ল' গজনী বাবা, মই মৰমী ফোন কৰি আছোঁ। মই মানে এতিয়া পাৰ্থৰ ঘৰত আহিছিলোঁ, তো তাৰ ঘৰৰ পিছফালত থকা জংঘল, বহুত ডাঙৰ জংঘল আছিল, তাতে কঁঠাল গছৰ এটা বুটনি দেখা পালোঁ। আৰু বুটনিটো ইমান ডেঞ্জাৰ আছিল, তাৰ মানে এটা কঁঠাল লৈ আহিছোঁ, তাৰ বাবে সি মোক ঘৰত আহি গৈছে আৰু মানে পাৰ্থৰ মাক কিডনেপ কৰি লৈছে। আৰু মোক বেছি কামোৰ খাই থকাৰ কাৰণে তাই মোক ৱাৰ্ণিং দিছে যে যি কৰা কৰ, 1 ঘণ্টাৰ ভিতৰত যি কৰিব পাৰা যাকে মাতিব পাৰা মাত, কিন্তু মই তোৰ মাক এৰাত নাই। এতিয়া মই কি কৰোঁ আপুনি কওকচোন, মোৰ কিবা উপায় দিয়ক। মোৰ উপায়বিহীন হৈ গৈছোঁ। আৰু বুটনিটো কৈছে আমাক বোলে নেৰে, আজি কেঁচাই কেঁচাই খাব। মই কি কৰিম মোক কোৱা। অ' গজনী বাবা কওক। অ' মৰমী তুমি কি কথা পাতি আছে এইবোৰ? লেকচাৰ মাৰিব নালাগে, এটা কাম কৰা, বুটনি বাবা আমাৰ যোনটো গজনী বাবা আছে, গজনী বাবা মাতা ইয়াত। বুটনিৰ লগত ভয়ো লাগি আছে মোক, অকলশৰীয়া আছে আমি দুজনী। এতিয়া ইয়াত আহিলেহে আমাক সান্তনা দিব পাৰিব বা বচাব পাৰিব। তাত কি কৰি কথা পাতি আছে? ৰচোন কথা পাতি আছোঁ না, কিবা এটা কথা পাতি থকাৰ সময়ত মানে ডিষ্টাৰ্ব দিবৰ কাৰণে একদম আগত থাক তই। ৰচোন খং নুঠাবি একদম। কিবা ভাল কথা ক'ব গ'লে এনেকুৱাই হয়। হেল্ল' গজনী বাবা, তো তেতিয়াহ'লে আপুনি কি কৈ আছে? আপুনি তাৰ পৰাই কিবা মন্ত্ৰ পঢ়ি দিয়ক আৰু বুটনিটো পলাই যাব চাগে। অঁ এনে কথা নেকি? তেতিয়াহ'লে এটা কাম কৰোঁ আমি, আপুনি ইয়াত আহি যাওক, আমি চবে মিলিখিনি এই কঁঠাল গছক বিচাৰোঁ আৰু কঁঠালত আমি মন্ত্ৰ পঢ়ি তাক খেদাই দিম, হ'ব? অঁ তেতিয়াহ'লে আহক আপুনি। অঁ ৰাখোঁ মই। তেতিয়া মই তোমাক কৈ আছিলোঁ যে বাবাক মাতিব লাগিব ইয়াত, নহ'লে নহ'ব। তেতিয়া কথা মান নাছিল, এতিয়া বাবাই কৈছে নহয় ইয়াত আহি কিনি কাম হ'ব বেছি একদম। হ'ব দেই, হ'ব আহিব দে বাবাক। বাবা আহি কি কয় বা এতিয়া চা, নহ'লে বুটনিটো আহি যাব আমাৰ দুজনীক খাই দিব। এতিয়া গম পাই যাবি ক'তবাৰ ডেটিং কৰিব লৈ যায় জংঘলৰ মাজত। ডেটিং কৰাৰ মন নাথাকিলে তুমি কৈ দিব লাগিছিল ন আগতে যে ডেটিং কৰাৰ মন নাই আৰু ঘূৰিবৰ মন নাই। নিজে কৈছে বা ইমান ধুনীয়া লাগিব বুলি, ফুৰি আহোঁ, তাৰ কাৰণেহে কৈছিলোঁ। ইছ হ'ব দেই হ'ব, ইমান দম দিব নালাগে। তোমাৰ ঘৰত আহিছোঁ বুলি তুমি মোক এনেকুৱা কৈ আছা, এনেই ফাঁচি গৈছোঁ বুটনিৰ চক্কৰত আৰু তুমি মোক এনেকুৱা কৈ আছা ন। মোক এনেই খং উঠি আছে, কেনেকুৱা যে ডেটিঙৰ নামত জংঘলত লৈ গৈছা। আৰু নাছিল ন জংঘল, আৰু লৈ আনিবা। তোমাৰ ককাহঁতৰ জংঘল লৈ যাবা, তাত কঁঠাল পাৰিব দিবা, মধুৰিআম পাৰিব দিবা, তাতে বুটনি দেখা পাবা। কি যে কামৰ, ডেটিং এটা কৰিব নোৱাৰা, কৰিব গ'লেও ইমান ডাঙৰ ঘটনা কৰি আনা। আহিল কি জানে গজনী বাবা। কোৱা মাইনা, ক'ত কি আহিছে? আৰু বুটনিৰ চক্কৰতো না পৰি গ'লা তুমি? তুমি কি ইয়াত তাক কেনেকৈ চিনি পোৱা পাৰ্থক? পাৰ্থৰ ঘৰত আহিছা যে তুমি? গজনী বাবা মানে লগৰীয়া হৈছে, সেইকাৰণে আহিলোঁ অলপমান ফুৰিবৰ কাৰণে, বাকী একো নহয়, একো আমি বেলেগ কথা নাই আৰু। হ'ব দেই, চব বুজি পাওঁ, তোমালোকৰ বয়সৰ ল'ৰা ছোৱালীবোৰ এনেকুৱাই থাকা চব। হ'ব দে, ক'ত গ'ল বুটনিটো? গজনী বাবা আপুনি প্ৰথম বহি লওক। আৰু মানে কি হ'ল অলপ আগতে গ'ল মানে বুটনিটো গায়ব হৈ গ'ল আৰু ক'লে যে তোমালোকৰ কামত নুশুনো আৰু মোক তোমাৰ মাক যদি 1 ঘণ্টাৰ ভিতৰত তুমি বচাব নোৱাৰা তেতিয়াহ'লে মই তোমাৰ মাকো খাই দিম আৰু তোমালোককো খাই দিম। এতিয়া তুমি যি কৰা কৰা বুলি কৈছে মোক। তেতিয়াহ'লে এটা কাম কৰিব লাগিব, আমি তিনিওজনে মিলিখিনি এতিয়া কঁঠাল গছৰত যাব লাগিব। কঁঠাল গছৰ মন্ত্ৰ মাৰিখিনি তোমাৰ মাক তাৰ পৰা বাহিৰ কৰিব লাগিব, আৰু তাৰ পাছতেহে মানে আমি হনুমান চালিচা পঢ়িম আৰু এই বুটনিটোক তাৰ পৰা মাৰি পেলাম আৰু খেদাই দিম, হ'ব?
ঠিক আছে গজনী বাবা, আপুনি যি কয় সেইটোৱে হ'ব, ব'লক যাওঁ। তেতিয়াহ'লে বলা যাওঁ। এইটো বোলে তোমাৰ বাৰী হয়, চৰকাৰে এইটোতো একদম অৰণ্য বুলি ঘোষণা কৰি দিব লাগিছিল। ইমান ভয়ানক বাৰী থাকে জানো? গজনী বাবা, আপুনি ঠিকেই কৈছে। এইবোৰ আমাৰ দেউতাকৰ মহিমা, এইবোৰেই। হ'ব, আমি গৈ থকাটো উচিত হ'লেই নেকি? বেছি লেকচাৰ হৈ গ'ল। গজনী বাবা, এতিয়া আকৌ ক'ত যাম এইটোৱে মই পাহৰি থাকিলোঁ। কিবা কথা কৈছিলোঁ, মইতো অহা নাই। কেনেকুৱা চবফালে একে একে যেন লাগি আছে। গজনী বাবা, তাইক বাদ দিয়ক আৰু। তাই মানে ৰাতিপুৱা লেট্ৰিন কৰাৰ পিছত পেঞ্চনে পেন্ধান নেপেন্ধে, সেই তাকো নাজানে কিজানি, বক্কা একদম। তাক বাদ দিয়ক, মই আপোনাক লৈ গৈ আছোঁ, ব'লক গজনী বাবা। তাৰতো মাত্ৰ কিতাপ পঢ়া আৰু বাকীবোৰ বাহিৰৰ কথা নাজানেই। মাত্ৰ কিতাপ পঢ়িব লাগে, বেছি নম্বৰ উঠাব লাগে, এইখিনিয়ে জানে বেঙেৰাটো। ব'লক, মই লৈ গৈ আছোঁ। হিন্দীত এটা ডাইলগ আছে নহয়, হাৰ কুত্তে কা দিন আতা হে। সেইটো ডাইলগ মাৰিম ৰ ময়ো। এদিন আহিব ৰ বাপেকে। গজনী বাবা, এইটো ভুটিয়াছ কঁঠাল গছ আছিল। ইয়াতে মোক বহুত ভয় লাগে, আৰু আপুনি এতিয়া যি কৰে কৰক আৰু। ইয়াতে চাগে পাৰ্থৰ মাও আছে চাগে, আপুনি বিচাৰক এতিয়া। হ'ব দেই, মই এতিয়া চাই আছোঁ। তহঁতে চাইডত থাক, মই এতিয়া চাই আছোঁ। ঐ বুটনি, তই ক'ত আছ? সোনকালে ওলা। আৰু পাৰ্থৰ মাক ক'ত ৰাখিছ? সোনকালে ক তই। গজনী বাবা, আপুনি চাওকচোন, কঁঠাল গছৰ পিছফালে হ'ব পাৰে কিজানি, নহ'লে কঁঠাল গছৰ ওপৰতে ওলোমাই ৰাখিছে নেকি, চাওকচোন। হ'ব দেই, বেছি ক'ব নালাগে। মই আছোঁ, মই বেলেগৰ বুদ্ধি ল'ব নিবিচাৰোঁ। মোক কোনো ভূতৰ লগত ভয় নালাগে। মই এতিয়া বিচাৰিম নহয়, খুজি বিচাৰি আছোঁ। চেং মাছ যেনেকৈ বিচাৰা নে বিলত, তাৰ নিচিনাই মই বিচাৰিম এতিয়া বুটনিক। কঁঠাল গছৰ মাছত চা, এতিয়া কঁঠাল গছত বুটনি নাপাওঁ, তোৰ মাকটো কমচে কম ওলাই দিম মই তাৰ পৰা। হা। বাইদেউ, আপুনি ক'ত আছে? ভিতৰত আছে নেকি? বাইদেউ, আপুনি ভয় নাখাওক, ময়ো টানি আছোঁ। ৰ'ব, দেখা পালোঁ আপোনাক। ৰ'ব। দাদা মোক বচাওক, এই আঠাৰ মাজত ফাঁচাই ৰাখিছে, মোক একদম অৱস্থা বেয়া হৈ গৈছে। বাইদেউ, আপুনি চিন্তা নকৰিব, মই টানি আছোঁ। আপুনি চিন্তা নকৰি, বচাই আছোঁ। ৰ'ব। বাবাহঁত ধৰা। বহুত ভাৰী আছে তোমাৰ মা। পুতলি বাইদেউ বহুত ভাৰী। মই অৱস্থা বেয়া হৈ গৈছে, উঠাই। মই পৰিলোঁ। ধৰ। মা, আপোনাৰ কি হ'ল? আপুনি সোনকালে ভাল হৈ যাওক। গজনী বাবা, আপুনি তেওঁক অলপ আৰাম কৰিব দিয়ক। বেহচৰ অৱস্থাত হৈ গৈছে একদম। আপুনি তেওঁক আৰাম কৰিব দিয়ক, আৰু ভিৰ নকৰক, কৰোণা বাঢ়ি যাব নহ'লে। মা, আপুনি সোনকালে ঠিক হৈ যাওক। পানী দিওঁ নেকি আপোনাক? থাকিব দিয়া, অলপ দেৰি পিছত অট'মেটিক ঠিক হৈ যাব। গজনী বাবা, আপুনি খেদাব আহিছেনে বুটনিটোক খেদাওক আৰু ইয়াৰ পৰা। এইটো আজি এনে ঘটনা কৰিছে, কালিও ঘটনা এনে কৰিব, তেতিয়া আপোনাৰ কাৰিকৰী ক'ত যাব? আপুনি খেদাওক। মই কাকো ভয় নাখাওঁ। এতিয়া এই বুটনিটোক মই মাৰি খেদাই দি আছোঁ। ৰ'বা। ঐ বুটনি, তই সোনকালে ওলাই, তোৰ বাপেৰৰ শপত দি আছোঁ, সোনকালে ওলা। বাপা, খালী মাথা থকা ভূত। মা, মোক বচোৱা আৰু। এই কেনেকুৱা ভূত? আজিলৈকে মই এনেকুৱা ভূতক খেদাবৰ কাৰণে চান্সে পোৱা নাছিলোঁ, আৰু এইটো আধা মাথা থকা ভূত। কোনো বাচি নাযাওক, মোৰ আন্তৰবাদ হ'লে কোনো বাচি নাযাওক, কোনো বচাই নিদিয়ে। তহঁতে চব যাবি, কণ্টিনিউ যাব, চবেই যাবি। কেনেকুৱা বা আছিল মন্ত্ৰটো, পাহৰি থাকিলো নহয় ভয়তে। মোক এইবোৰ হনুমান মন্ত্ৰ মোক কৈ লাভ নাই, মই নিজে হনুমানৰ ভক্ত আছিলো। জয় গুৰু জ্ঞান গুৰু সাগৰ, জয় কপিশক্তি লোক উজাগৰ, এইবিলাক চব মই জানো। একো কৰিব নোৱাৰে মোক। হনুমান মন্ত্ৰ দিও নপলাই, কি মন্ত্ৰ পঢ়ো? কি জাত পলালা তোমালোকে? মৰমেই তুমি আজি মোক খাই পেলালা। কেনেকুৱা মানুহ যে আজিকালি কবিৰাজ হৈ থাকে নহয়, কি কওঁ। পাৰ্থ, মোক লাগি আছে তোমাৰ মা উঠি আছে কিজানি, ওচৰত আহি আছে। তুমি সোনকালে মাক উঠাই ল'বৰ কাৰণে চেষ্টা কৰা। খুৰীদেউ, উঠক, আপুনি উঠক। মই ক'ত আছো? কোন জংঘল যেন লাগি আছে। মোক উঠাই লোৱা, দেহাটো কমজোৰ লাগি আছে। মা, মই উঠাই আছো, ৰ'ব। বহুত জ্বলা পালোঁ, ব'লা সোনকালে যাওঁ। বাবা, ব'লা সোনকালে। খুৰীদেউ, ব'লক যাওঁ। তোমালোকে পুতলি বাইদেউক লৈ যোৱা, মই চাই আছো ভূতটোক বা কি কৰোঁ মই। কি জ্বালা যাতনা পালোঁ, হে ভগৱান, ৰক্ষা কৰা আৰু তুমি। এতিয়া মই কি কৰোঁ? বলি কাব কৰাটো ময়ে হ'ব লাগিব। হে ভগৱান, আপুনি ৰক্ষা কৰক আৰু বচাওক আপুনি এই ভূতনিৰ লগত। কি যে মন্ত্ৰ পৰিম গমেই নাপালোঁ। এই ইমান ভয়ানক জংঘলত কোনে গান গাই আছে? কোন বেঙেৰা ইয়াত আহিছে জংঘলৰ মাজত?
বাতি ভৰাই চিৰা খাবি বাঁহচুঙৰটো ইমান গালি খাই আছে কিয় বা ইমান গান মোক মাৰি আছে কোনে গান গাই আছে এইটো গান মোক বৰ ভয়ানক লাগি আছে এতিয়া নেকি খুব মাতি দিলেহে কিবা এটা হ'ব গান শুনাই দিম এই ভূতটো পলাব চাগে কি জানে ভয়তে অ' বৰডেকা ইফালে আহক আপুনি ইফালে আহক অঁ দাদা কওকচোন কি কৈ আছে মই মানে অলপ ফুৰিবৰ কাৰণে ওলাই আহিলোঁ না মোৰ ঘৰটো অলপমান জংঘলৰ ভিতৰত তো মোক এইবোৰত ভয় নালাগে ফুৰিবৰ কাৰণে আহিছোঁ ইয়াত আৰু সেইকাৰণে অলপ বৰ লাগি আছিল গান গাই ফুৰিলোঁ কি বেয়া ক'লোঁ নেকি যিয়ে নাগাব আপুনি আৰু ওচৰত আহি অলপ গান গাই দিয়ক ন মোৰ ওচৰত মোক বহুত শুনিব মন কৰিছে এই ইয়াত বহুত আছে আপুনি মোক কিয় মাতিলে ইয়াত ভূতৰ লগত মোক মাৰ খুৱাব নেকি মোক কিয় মাতিলে মোক ভয় লাগি আছে মই ইয়াত গান চান নাযাওঁ আৰু আপুনি কিয় মোক মাতিলে মই পঢ়াব লাগিব ইয়াৰ পৰা দাদা প্লিজ হেল্প কৰক গান গালে আপোনাৰ ভূতটো ভয় খাই আছে সি চাগে পলাই যাব কি জানে অ'কে হ'ব বাতি ভৰাই চিৰা খাবি মই এতিয়াৰ কাৰণে কৈ আছোঁ কিন্তু কমতে বাচি নাযাওঁ আকৌ আহিম আকৌ মাৰিম হ'ব তোৰ নিচিনা ভূত গানেৰে পলাই বোলে আৰু হনুমান চালিচাত নপলাই এইবোৰ ভূত নেকি হ'ব তই যা এতিয়াৰ পৰা যি কৰিবি দেখা যাওঁ পিছত চাম নহয় কি কৰ তাৰ পিছত যা তোৰ মা দেউতাক মাতি লৈ আনিবি যা ভাগ্য ভাল মই বাচি গ'লোঁ হে ভগৱান তুমি ৰক্ষা কৰিলা আজি মোক আৰু দাদা আপুনি বহুত ধন্যবাদ অশেষ ধন্যবাদ আপোনাক যে আপুনি মোক গান গাই বচালে ভূতৰ পৰা ইটছ অ'কে মোৰ কৰ্তব্য আছিল আপুনি সোনকালে পলা ঘৰত কি নহওক মোৰ সন্মানটো বাচিল গজনী বাবাৰ নামটো নহ'লে বৰবাদ হৈ গ'লে সেই ভূতজনীৰ লগত ভয় খাই গ'লে কি যে কঁঠালৰ জ্বালা কঁঠাল খাবনো কিয় লাগে হ'ব দিয়ক দেখা যাব ঘৰলৈ যাওঁ দাদা মই যাওঁ আৰু ভিউৱাৰ্ছবিলাকক কৈ দিয়ক যে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগে পাহৰি যাব নালাগে আৰু চেনেল ছাবস্ক্ৰাইব কৰাৰ লগতে ঘণ্টিৰ বেল আইকন দবাই দিবৰ কাৰণে কৈ দিব আৰু চেনেলটো কমেণ্ট কৰিবৰ কাৰণে ক'ব যিমান পাৰে অধিক কমেণ্ট কৰিবৰ কাৰণে কওক দাদা আপোনালোকে যদি এই কাহিনীটোক অধিক লাইক শ্বেয়াৰ কৰে তেন্তে নেক্সট পাৰ্টটো নিশ্চয় আহিব